আপোনালোকে ভালকৈ গম পাইছে যে এটা গীত বৰ্তমান ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ আছে। এজনী আইতাই কিবা এটা কথা কৈছিলে, বিজেপি চৰকাৰে কিমান উন্নতি কৰিছে আইতাজনীয়ে কৈছিলে, আৰু সেইটোকে মানুহে গীত বনাই দিছে। কিন্তু ভাল কৰিছে, মই বেয়া পোৱা নাই। আইতাজনীয়ে কৈছে যে আমাক চাউল দিছে, ঘৰ দিছে, অৰুণোদয় দিছে, স্কুলত ল'ৰাবিলাকক ভাত দিছে, চাইকেল দিছে, স্কুটি দিছে, আৰু কি দিব লাগে, হাগিবৰ কাৰণে পায়খানা দিছে, আৰু সেইটো মানুহ গীত বনাই দিছে। ভাল কাম কৰিছে, মই বেয়া পোৱা নাই। আৰু এইটো কথা আমাৰ মোদী ডাঙৰীয়াও আপোনালোকক অলপ ক'ব, কেনেকৈ আমি উন্নতি কৰিছোঁ। ডাঙৰীয়া আপুনি অলপ কওক। मित्रों, मेरे प्यारे भाइयों बहनों, ये हेमंत का जो गाना सरसित हुआ है मुझे बहुत अच्छा लगा। मैं भी गाना चाहता हूँ। चाउल दिसे, घर दिसे, অৰুণোদয় দিছে, ল'ৰাবিলাকক স্কুলত ভাত দিছে, চাইকেল দিছে, স্কুটি দিছে, আৰু কি দিব লাগে, হাগিবৰ কাৰণে পায়খানাও দিছে। ধন্যবাদ।